নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বনাম পনীৰ, আলু আৰু বিলাহী। মই প্ৰথমে পনীৰখিনি ভাজি ল'ম। ভাজি ল'বৰ কাৰণে মই গেছটো জ্বলাই দিছোঁ, কেৰাহী গৰম দিছোঁ। এতিয়া পনীৰখিনিত মই দিছোঁ হালধি গুড়ি আৰু নিমখ। কেৰাহী গৰম হৈ গ'ল, কেৰাহীত তেল দি লৈছোঁ। মোৰ তেলখিনি গৰম হৈ গ'ল, এতিয়া মই পনীৰখিনি ভাজি লৈছোঁ। মোৰ পনীৰখিনি ভজা হৈ গ'ল, মই এতিয়া নমাই লৈছোঁ। এতিয়া মই ইয়াৰ তেলতে পাঁচফোৰণ অকণমান দি দিম। ইয়াতে মই আলুখিনি আগত ভাজি ল'ম। প্ৰথমে আলুখিনি ভাজি লৈছোঁ। ইয়াতে মই পানী গৰম দি লওঁ। আঞ্জাখিনিত পানী দিব লাগিব। নিমখ দি লৈছোঁ, হালধি গুড়ি দি লৈছোঁ। এতিয়া আলুখিনি এনেকৈ ভাজি ল'ম। অলপ সিজিবৰ কাৰণে মই ঢাকি দিম। লাহে লাহে মোৰ আলুখিনি ভজা হৈ গ'ল। এতিয়া মই আলুখিনিত আদা, কেঁচা জলকীয়া আৰু বিলাহী পেষ্ট কৰি লৈছিলোঁ গ্ৰাইণ্ডাৰত। এতিয়া মই ধুনীয়াকৈ দি দিম। এতিয়া দিছোঁ অলপমান ধনিয়া গুড়ি আৰু জিৰা গুড়ি। আৰু অলপমান সিজিবৰ কাৰণে পানী দি ল'লোঁ। অলপ সিজিব দিম, এতিয়া অলপমান ঢাকি দিম। এতিয়া মোৰ পানীখিনি শুকাইছে, অলপমান আছে। এই পানীখিনি গোটেই শুকাব লাগিব। পানীখিনি সিজিছে। এতিয়া মই জোলৰ জোখত অলপমান পানী দিম। এতিয়া মই গৰম পানী ঢালি দিছোঁ। এতিয়া মই অলপমান ঢাকি দিম। মোৰ এতিয়া চব্জিখিনি উতল আহিছে। এতিয়া মই পনীৰখিনি ইয়াতে দি দিলোঁ আৰু অলপমান ঢাকি দিম। মোৰ চব্জিখিনি ৰেডি হৈ গ'ল। এতিয়া মই চবৰে শেষত এতিয়া অকণমান গৰম মছলা দি ল'লোঁ। গৰম মছলা দি মই এতিয়া ঢাকি দিম। আঞ্জাখিনি ৰেডি হৈ গ'ল। এতিয়া মই বনাম জিকা ভাজি। মই এতিয়া জিকা ভাজিবৰ বাবে কেৰাহী গৰম দি লৈছোঁ। এতিয়া কেৰাহী গৰম হৈ গ'ল, কেৰাহীত তেল দি লৈছোঁ। জিকাখিনি মই নিমখ হালধি সানি লৈছোঁ। এতিয়া মই জিকাখিনি উঠাই দিম, তেল গৰম হৈ গৈছে। এতিয়া ঢাকি লৈছোঁ। মোৰ এতিয়া জিকা ভাজিখিনি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে জিকাখিনি। মই এনেকৈ জিকা ভাজি খাই বহুত ভাল পাওঁ। কোনে কোনে এনেকুৱা জিকা ভাজি খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মই হ'লে এনেকুৱা জিকা ভাজি খাই বহুত ভাল পাওঁ। জিকা আঞ্জাতকৈ মই ভাজি খাইহে বেছি ভাল পাওঁ। মই এতিয়া জিকাখিনি ৰেডি হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিলোঁ। মোৰ এতিয়া আঞ্জাখিনি ৰেডি হৈ গ'ল। পনীৰ, আলু, বিলাহী আঞ্জা আৰু জিকা ভাজি। আজি আমাৰ সন্ধিয়াৰ সাজ এইটো ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নতুন নতুন ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমান দূৰ চোৱালৈকে আপোনালোকক বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ। বাই বাই।